এটা গাৰ্লছ হোষ্টেল। পিছে হোষ্টেলটোৰ লাইটৰ তাৰসমূহ হেনো আপোনা আপুনি জ্বলি উঠে। নিশা হলে অশৰী আত্মাৰ তাণ্ডৱ চলে হেনো এইটো গাৰ্লছ হোষ্টেলত। আৰু সেই অশৰী আত্মাক দেখি মূৰ্ছা গৈছে হোষ্টেলটো 4গৰাকীকৈ আৱাসী। ভয় খাইছে এই যে কলেজ জুই ক'ত দেখা পাইছে বা কিবা সেইটোৱে এজনে চিঞৰিলেতো জানে এতিয়া ইউথ হোষ্টেলত আছে, এজন ছোৱালী কিবা হাল্লা কৰিলে কিবা হ'ল নেকি বাখৰ হ'ল। আৰু ইয়াতে মই আৰু এবাৰ কৈছো যে এনেকা এইটো চিৰি হয় ন, তাতেহে উজুতি খালে। কিছুমান দুৰ্বলো থাকে, উইক থাকে ছোৱালী। এই দুমহিলা অট্টালিকাটোলৈ ভালকৈ মন কৰক। অতি পুৰণি জৰাজীৰ্ণ এইটো তেজপুৰৰ হজাৰা পুখুৰীৰ পাৰত অৱস্থিত ইউথ হোষ্টেল। নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আয়োজিত গ্ৰীষ্মকালীন অনুশীলন শিবিৰত অংশ লোৱা খেলুৱৈসকলে নিশা কটাইছিল ভূত বাংলা সদৃশ এইটো হোষ্টেলত। আৰু নিশা 12 বজাত সংঘটিত আকস্মিক ঘটনাত মূৰ্ছা গৰিছে 4গৰাকীকৈ যুৱতী। বৰষুণ অহাৰ আগে আগে আপোনাৰ ইলেক্ট্ৰনিক তাঁৰ দুডাল জইন হোৱাৰ পিছত ইয়াতে চাৰ্ট চাৰ্কিট হ'ল। তাৰপিছত চাৰ্ট চাৰ্কিট হোৱাৰ পিছতে মানে জুই এটা জ্বলিল। সেই জুইটো দেখি মানে আপোনাৰ ইয়াতে 100-150 ল'ৰা ছোৱালী আছেতো, আপোনাৰ NYKS বুলি গভৰ্ণমেণ্টৰ ট্ৰেইনিং চেণ্টাৰ চলি আছিলে। তাৰপিছত হুলস্থুল লাগিল, তাৰে ছোৱালী 4জনীয়ে ভয় খালে। সেই ভয় খাই পেলাই তেওঁলোকক এডমিট কৰিব লগা হ'ল। ভূত ওলোৱাটো একেবাৰে মানে অসত্য কথা। আৰু এটা ছোৱালীকেইজনী এতিয়া সুস্থ। পিছে উৰহি গছৰ পিছতহে ওলাল। নিশা অহা বতাহ জাকত বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে হঠাৎ জ্বলি উঠিল হোষ্টেলটোৰ বিদ্যুতৰ মেইন বক্সটো। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এনে হৈছিল, কিন্তু তাকেই ভূত দেখা দিলে এইসকল যুৱতীয়ে। আৰু ভূতৰ ভয়ত মূৰ্ছাই গ'ল 4গৰাকীকৈ যুৱতী। তেজপুৰৰ পৰা অশ্বিনী বৰা, আছাম টক্স।